এইটো মোৰ ভাওনা এপিছডৰ ডে 1ৰ পাৰ্ট 1 ভিডিঅ'টো। আজি ৰাতিপুৱা 3টা বজাতে উঠিব লগা হ'ল আৰু উঠি পেলাই বাহিৰলৈ চাইছোঁ পুৰা আন্ধাৰ। আৰু আমাৰ চিংকুৱে আজি ভাবিছে আমাৰ কুকুৰটো আজি কিয় ইমান সোনকালে উঠিলে। বোলো যি নহওক গাটো ধুই অলপমান গৰম পানী কৰি লৈছোঁ কাৰণ টোপনিটো ভাগিব লাগিব। গা চা ধুইছোঁ যদিও মানে চকু তকু পুৰা টান মাৰি মাৰি ধৰিছে। আৰু তাৰ পাছত কেমেৰাটো অন কৰি মই পানী খাবলৈ ল'লোঁ। তাৰপিছত বহুত সময় পানী খাই থকাৰ পিছত মনত পৰিল চেট থিয় হৈ খালে কুকুৰৰ পেটলৈ যায়। এনেওতো পৰা মই কুকুৰে, সেইটো বেলেগ কথা। নামঘৰ আহি পাওঁ মানে 4টা চাৰে 4টা মানেই বাজে। যিহেতু আজিৰ পৰা আমাৰ গাঁৱত বাৰ্ষিক পাল্লাম অনুষ্ঠান আয়োজন কৰা হৈছে, সেয়েহে পুৱা প্ৰসংগৰ বাবে আজি ইমান সোনকালে উঠি নামঘৰলৈ আহিব লগা হ'ল। জীৱনত প্ৰথমবাৰৰ বাবে এনেকৈ আহিছোঁ ৰাতিপুৱাই। আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশ। মানে ৰাতি আমাৰ নামঘৰত গোৱা আছিল গুণমালা আৰু আমি সকলোৱে মিলি গুণমালা গালোঁ আৰু নাচিলোঁ। হাই বুলি কৈ দিয়ক। হাই কৈ দিয়ক। আৰু এয়া আছিল মোৰ মৰম লগা বা কেইজনী। আৰু এতিয়া সময় হৈছে ভোজ ভাত খোৱা। তো ভোজ ভাত খাবলৈ আমি ৰখি আছোঁ বহুত সময়ৰ পৰা। মানে আধা ঘণ্টা মূৰত আহিছে ভাত, আধা ঘণ্টা মূৰত আহিছে ভাজি আৰু আধা ঘণ্টা মূৰত আহিব দালি। তো দালিৰে নৰখি আজি আমি ভোজ ভাত ইমানতে আৰম্ভ কৰোঁ।